আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা খুব শুভ দিন আৰু আজি আমি আহিছোঁ আমাৰ ডাঙৰ বাইদেউ ভিনদেউহঁতৰ নতুন ঘৰৰ খুঁটা পুতালৈ। যিহেতু যিকোনো এটা শুভ কামৰ আৰম্ভণি শুভ দিনতে কৰা হয়, সেয়েহে প্ৰথমেই উল্লেখ কৰিছোঁ যে আজি এটা খুব শুভ দিন। আৰু প্ৰথমে ৰাতিপুৱাই ঘৰৰ মূল খুঁটা পুতাৰ বাবে দুজন ভকতকে সাক্ষী কৰি এখনি মাহ প্ৰসাদৰ শৰাইও আগবঢ়োৱা হ'ল, যাতে ঘৰটো নিৰ্মাণ কাৰ্যত একো অসুবিধা নাহে। কি আনিছা? চাহ প্ৰসাদ চাহ আপুনি ধুনীয়া লাগিছে। ন বেটি কি কৰিছা? চালাড কাটিছা? বাইদেউ এয়া বিয়নী বাইদেউ বিয়নী জীয়ৰী বিয়নী মিলিছে পাৰ্টি খাবলৈ আহিছোঁ আমি ইমান ধুনীয়া সময়, সেয়েহে ঘৰৰ সকলোৱে লগ লাগি একেলগে এসাঁজ খাবৰ বাবে যা যোগাৰ কৰা হ'ল। খোৱা বোৱাটো ডাঙৰ কথা নহয়, কিন্তু আচলতে আমাৰ পৰিয়ালত সৰু ডাঙৰ যিকোনো অনুষ্ঠান বা বিপদে হওক, সকলোৱে এজনে আন এজনক সহায় কৰিবলৈ সকলো সময়তে প্ৰস্তুত থাকে। আৰু ইয়াৰ প্ৰধান ভূমিকা কিন্তু আমাৰ মাৰ। আচলতে মায়ে গোটেইকেইটা ল'ৰা ছোৱালীৰ মাজত এনেকুৱাকৈ মৰম চেনেহ বান্ধি থৈ গৈছে যে তেওঁলোকে আজিও সিহঁতে এজনে আন এজনক এৰিব নোৱাৰে। আৰু এনেকুৱা এখন ঘৰৰ বোৱাৰী হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। বিয়া হৈ অহা দিনৰে পৰা কেতিয়াও এখন ঘৰত মৰমৰ অকণমানো অভাৱ পোৱা নাই। আৰু আপোনালোকে বিশ্বাস কৰেনে নাই নাজানো, আমাৰ দেউতাই আমাৰ চাৰিজনী বোৱাৰীকে বোৱাৰী বুলি সম্বোধন নকৰে। তেওঁ নিজৰ ছোৱালীৰ দৰে ডাঙৰ মাজু সৰু বুলিয়ে মাতে। টকা পইচাৰে কাৰোবাক সহায় কৰিব পৰা নাই কোনো কথা নাই, কিন্তু এই মৰম আৰু আন্তৰিকতাবোৰ আচলতে বৰ মূল্যৱান। আৰু জীৱনলৈ যিমানেই বিপদ নাহক কিয়, সেই সময়কণত যদি আমাৰ আপোন মানুহবোৰ, আমাৰ ভালপোৱা মানুহবোৰ যদি আমাৰ ওচৰত থিয় দি থাকে, তেন্তে জীৱনলৈ অহা যিকোনো সংঘাত আচলতে অতিক্ৰম কৰিব পাৰি। আৰু ইতিমধ্যে আমাৰ খানা ৰেডি হৈছেগৈ, সেয়েহে প্ৰথমে কাম কৰি থকা ভাইটিসকলকে খাবলৈ দিয়া হ'ল। যিহেতু বহিবৰ বাবে বিশেষ সুবিধাও নাছিল, সেয়েহে যিয়ে যেনেকৈ পাৰে তেনেকৈ বহিলে। আৰু কি জানে, জীৱনৰ আৱশ্যকতাত যিমানেই সীমিত কৰিব পাৰি, সিমানেই জীৱনটো সুন্দৰ হয়। আচলতে জীৱনটো সৰলেই থাকে, আমিহে ইয়াক খুটৰি জটিল কৰি পেলাওঁ। যি আছে তাকে লৈ যদি সন্তুষ্ট হ'ব পাৰিলে জীৱনটো সঁচাই উপভোগ কৰিব পাৰি। আৰু অনুপ্ৰেৰণা হৈছে জীৱনৰ মূল চাবিকাঠি। আজি মই ইয়ালৈ আহোঁতে ভিডিঅ' কৰিম বুলি ভবাই নাছিলোঁ। নতুনকৈ আৰম্ভ কৰা চেনেলটো আগবঢ়াই নিয়াত মোক মোৰ এই আপোন মানুহখিনিয়ে প্ৰতিটো মুহূৰ্তত মোক অনুপ্ৰাণিত কৰে, উৎসাহিত কৰে। ভিডিঅ' বনোৱা ভাল লাগিছে পাৰিবা। সঁচাই আমি আমাৰ সম্পৰ্কবোৰ, আমাৰ সম্বন্ধবোৰ আমি ইমান সহজে আঁতৰি যাবলৈ দিব নালাগে। আজিকালি প্ৰায় মানুহে কৰ্মব্যস্ততা দেখুৱাই নিজৰ আপোন মানুহবোৰৰ পৰা অলপ আঁতৰি থাকে, কিন্তু কেতিয়াবা মোৰ অনুভৱ হয় এই কৰ্মব্যস্ততা মাথো অজুহাতহে নেকি। আৰু এচাম চাকৰি জীৱনত ব্যস্ত শিক্ষিত মানুহে যেতিয়া গৃহিণীসকলৰ বিশেষ কাম নাই, হাতত ধেৰ সময় বুলি কোৱাসকলক মই এটাই কথা মনত ৰখা উচিত বুলি ভাবোঁ, কিতাপৰ জ্ঞানৰ দ্বাৰা মানুহ শিক্ষিতহে হয়, জ্ঞানী নহয়। যেনেকৈ জ্বলি থকা চাকিৰ দ্বাৰা পোহৰহে হয়, দিন নহয়। যি কি নহওক, ভাইটিহঁতক খোৱা হোৱাৰ পাছতেই বেটাহঁতক খাবলৈ মাতিবলৈ গৈ দেখোঁ যে বাহিৰত বালিত কিবা বনাই আছে। সঁচাই মুকলি আকাশৰ তলত মুক্ত মনেৰে খেলা এই শৈশৱকালটো সঁচাই বৰ প্ৰিয়। আৰু হয়তো সকলোৰে চাগে জীৱনৰ মধুৰতম স্মৃতি আমাৰ শৈশৱে জীৱন জীবলৈ শিকায়, শৈশৱে আমাক মানুহ হ'বলৈ শিকায়। কিন্তু সম্প্ৰতি বিশ্বায়নৰ প্ৰভাৱে মানুহ নামৰ প্ৰাণীবিধক ক্ৰমশঃ যন্ত্ৰলৈ সলনি কৰিছে। আজিৰ সময়ত শৈশৱ আৰম্ভ হয় মোবাইলত আৰু শেষ হয় ব্যক্তিগত পাঠশালাৰ চাৰিবেৰৰ মাজত। আজি ল'ৰা ছোৱালী পথাৰৰ নিৰ্ভেজাল গোন্ধ ল'বলৈ আজৰি নাই। এতিয়া গৰু নাইকিয়া হ'ল গোহালিত, তাৰ সলনি ট্ৰেক্টৰ হ'ল। ইয়াৰ বাবে হয়তো জগৰীয়া চাগে সময়। আজি যুৱ প্ৰজন্মই কেৱল পাবজি, ইউটিউব, ফেচবুক, ৰিলছ, ইনষ্টাগ্ৰাম এইবিলাকৰ মাজতেই সীমাবদ্ধ। কিন্তু শৈশৱ বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ অহা পথাৰ, নামঘৰ, ভাওনা, কুকভাগ খেলা, ঢকুৱা টনা, লুকা ভাকু খেলা, টাংগুটি খেলা, লেছেৰি বুটলা। হয়তো আজি কেইবছৰমানৰ পাছত আমি কেৱল এই শৈশৱ নামৰ শব্দটো কিতাপতহে পঢ়িবলৈ পাম। সকলোকে খুৱাই বোৱাই শেষত আমি খাবলৈ বহিলোঁ। সঁচাই দিনটো খুব ভাল লাগিল আৰু ইমান সোনকালে পাৰ হ'ল গমেই নাপালোঁ। আৰু এয়া আমাৰ ভিনদেউ।
সেই ধেমালিৰে পাৰ হ'ল আজিৰ দিনটো সঁচাই খুব ভাল লাগিল আৰু আশা কৰোঁ ডাঙৰ বাইদেউ ভিনদেউহঁতৰ জীৱনলৈ এই শুভ দিনটোৱে আৰু বেছি শুভ সময় কঢ়িয়াই আনক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোককো ধন্যবাদ। পিছে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, বাই।